বাহ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰে ভাই কোনোবা এটা দুখীয়া ঘৰ ল'ৰা ধাৰ ধুৰ কৰি মাটি বন্ধকত দি মাটি বেচি পেলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়াব যায় জানো চা মোৰ ল'ৰাটো আগুৱাই পেলাই ডক্টৰ ইঞ্জিনিয়াৰ এম এল এ হওক বা কিবা এটা হওক কিন্তু তহঁতে কি কৰিছ মদ খাবলৈ পানী আনিব দিছ মদ খাবলৈ মাছ ভাজি আনিবলৈ দিছ তহঁতৰ মানে ব্ৰেইনত একো নাই নেকি ৰেগিং মানে কি জাষ্ট মানুহে ইজনক সিজনৰ চিনাকি হোৱাটো আৰু তহঁতে কৈছ কি মদ খাবলৈ মাছ আনিব দিছ মদ খাবলৈ বিল্ডিঙৰ তলৰ পৰা সেই ল'ৰাটোক 3 6 7 বাৰমান অহা যোৱা কৰিছ মই ভিডিঅ'টো আপোনাক দেখুৱাই লৈছোঁ ৰ'ব ভিডিঅ'টো চাই লওকচোন ভাং খাই আছিলে সিগাৰেট খাই আছিলে মদ খাবলৈ যেতিয়া পানী লাগিছে পানী আনিবলৈ মোক আকৌ তলত বিল্ডিঙৰ তলত পঠাইছিলে তেতিয়া কমেও 6 7 বাৰমান মই পানী আনিব গৈছিলোঁ বাৰে বাৰে আনি পেলাই মদৰ গিলাচত ঢালি দিছিলোঁ আৰু তাৰপিছত মোক যেতিয়া আকৌ মাছ ভাজি লাগে মাছ ভাজি বিচাৰি আন ক'ত আছে আকৌ মাছ ভাজি মই বিচাৰি আনি পেলাই দিছিলোঁ আৰু মোক যেতিয়া মদ খাবলৈ জোৰ কৰিছিলে আৰু মাছ খাবলৈ জোৰ কৰিছিলে মই মদ মই নেখাওঁ মই নোৱাৰোঁ মদটো মই কোনোপধ্যে খোৱা নাই কিন্তু মোক মাছ ভাজিটো মানে বহুত জোৰ কৰি আছিলে এতিয়া মই দেখিলে এখন বিশ্ববিদ্যালয়ত এখন মানে বাৰ বনাই পেলালে কেইটামান অসভ্য ননচেন্স পোৱালি কেইটামানে এখন বাৰ বনাই পেলালে য'ত দুখীয়া ঘৰ ল'ৰা মই কালি টিভি বাতৰিটো পাইছোঁ মাকহঁতে কৈছে ধাৰ ধুৰ কৰি পেলাই ল'ৰাটো পঢ়াবলৈ পঠাইছোঁ আমি ল'ৰাটো ডাঙৰ হওক কিবা এটা কৰিব পাৰে তহঁতে কি কৈছ তাত তহঁতৰ কাৰণে বিশ্ববিদ্যালয়ৰ পৰা ল'ৰাবিলাক পলাবলগীয়া হৈছে আঁতৰিবলগীয়া হৈছে আৰু মানে এখন নাম মানে ডিব্ৰুগড়ত থকা নাম এখন বিশ্ববিদ্যালয় নামটো ভাল হেৰি কৰিছে ন চা আমিও কলেজত পঢ়িছিলোঁ এখন আমাকো ৰেগিং কৰিছিল কিন্তু তেনেকৈ ৰেগিং নহয় জাষ্ট ফৰ আমাক চিনাকি হৈছোঁ মানে কথা পাতিছোঁ ক'ৰ ল'ৰা কি কথা সুধিছে জাষ্ট সিমানেই তহঁতৰ অকণো মাথাত মাল নাইনে অসভ্যহঁত তহঁতে আহিব নতুনকৈ যোৱা পোৱালিকেইটাহঁতক তহঁতে ৰেগিং নামত কি অত্যাচাৰ চলালি হে তহঁতৰ যদি ইমান গাত তেজে আছে তহঁতৰ যদি ইমান মানে শক্তিয়ে আছে তেতিয়াহ'লে তহঁতে আৰ্মিত যা BSFত যা পুলিচত যা বাৰু মেঘালয় এতিয়া জেং আছে তাত যা তাত ৰক্ষণাবেক্ষণ দেগৈ আমাৰ অসমখনক সেইবিলাক কৰিবলৈ নোৱাৰ এই দুখীয়া পোৱালিবিলাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা পোৱালিবিলাকক সেইসোপা অত্যাচাৰ কৰিলি সেইটো কি কৰিলি চিৰ জীৱন কাৰণে তোক ঘূণীয়া কৰি পেলালি কামিহাৰ ভাঙিল কিবা আইচুৰ এতিয়াও সি মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে তোৰ অকণো কাণ্ড জ্ঞান নাইনে অসভ্যহঁত তোৰ কি বাপেহঁতৰ টকাকেইটা আছে কাৰণেহে মানে কি মানে তপ্তপনিটো বেছি আছে ন আৰে ভাই যুগটো খুব বেয়া এটা ড্ৰাইভাৰ পৰীক্ষা দিবলৈ যদি আমি গৈছোঁ নহয় চাকৰিৰ কাৰণে যিখিনি প্ৰশ্ন আহিছে নহয় মানে BA পাছ MA পাছ এনেকুৱা ল'ৰাও মানে তুচ ধৰিব লাগিব আৰে কি প্ৰশ্ন দিছে আৰে আমি সেইবাৰ দি পেলাই আমি পাছ কৰিবই নোৱাৰিলোঁ ইমান টান তহঁতে ভালমতে পঢ় মানে আহি থকা দিনকেইটা যে খুব বেয়া বুলি কৈছোঁ মই কৈছোঁ নহয় মানে এনেকুৱা বেয়া নহয় তহঁতে পঢ়া শুনা কৰি চাকৰি নাপালে মানে খেতি কৰি চলিব পাৰিবি কিন্তু বাকী তহঁতৰ মনৰ চখবিলাক পূৰাবলৈ নোৱাৰিবি মানে ইমান মানে টান হৈ গৈছে নহয় খুব পঢ় মই তহঁতক পঢ়িব দিছোঁ কিন্তু তহঁতে বিশ্ববিদ্যালয় গৈ এনেকুৱা এখন নাটক কৈছে যিখন নাটক এতিয়া গোটেই অসমখন মানে গোটেই ভাৰতখনে একদম মানে গম পোৱা নাই হৈছে যে বিশ্ববিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ল'ৰাবিলাকে এনেকুৱা পৰিস্থিতি হৈছে কি কাৰণে তহঁতে কৰিছ কচোন বাপে আমাৰ ইমান কষ্ট কৰি তহঁতে পইচা দিছে তহঁতে বিন্দাছ পঢ়ি পেলাই তই ডাঙৰ মানুহ হয় তহঁতে কি কৰিছ বিল্ডিঙত ওপৰলৈ কেলা মাছ নিব দিছ বিল্ডিঙৰ ওপৰলৈ পানী নিবলৈ দিছ দি পেলাই সেইটো ল'ৰাক হাত ভৰি ভাঙি কৰি লৈ আইচুত পেলাই দিলি 3-4টা ল'ৰা ঘৰলৈ আহি পেলাই নোযোৱা হৈ গ'ল আৰু তাত থকা মাষ্টৰসকলে মানে কি কয় প্ৰফেচৰবিলাকে কি কয় মানে ইমান ঘটনাবিলাক আগৰ পৰাই বোলে ঘটি আছে অকণো নতুন জ্ঞান মানে হেৰি পোৱা নাইনে সুবিধা পোৱা নাই এইটো কেছ এনেকুৱা আছে এইটো কেছ এনেকুৱা আছে বুলি ধৰিবলৈ মানে কি হৈছে মাষ্টৰনীবিলাকক গম নাপাওঁ কিছুমান মাষ্টৰ দেখিছোঁ চাকৰি দৰমহাকেইটা ল'বৰ কাৰণেহে স্কুল যায় শিক্ষা এটা দিব লাগে শিক্ষা এটা কৰিব লাগে সিহঁতক না সেইটো জ্ঞান নাথাকে আজি চব মাষ্টৰনী প্ৰফেচৰ ষ্ট্ৰিক হোৱাহেঁতেন কলেজত এইবিলাক হ'বলৈ নাপায় কলেজত আমিও পঢ়িছোঁ আমি পঢ়োঁতে এনেকুৱা এটা প্ৰিন্সিপাল আছে প্ৰিন্সিপালটো সোমোৱাৰ লগে লগে কলেজ ঠাণ্ডা হৈ যায় নাই ছাৰ আহিছে দেই ইউনিফৰ্ম বেগ কৰি অহা মানুহ লগতে ওলাই গুচিয়ে যায় ইয়াত থাকিব নোৱাৰি সেইকাৰণে অকণমান
মানে সেইকেইটাতো মানে কি হ'ব, কালি পঢ়ি পোৱালি নাই কাৰণ আমিতো কলেজ এয়া 2005 চনতে আমি কলেজ এৰিলোঁ, তহঁতে চাগে জন্মই হোৱা নাছিলি, কি ক'ম। আৰু এতিয়া নতুন যুগ ন, কম্পিউটাৰ যুগ, মানুহ ফাষ্ট, খুব ফাষ্ট, কম্পিউটাৰতকৈ ল'ৰাবিলাক ফাষ্ট, কিন্তু ভালত নহয়, এই বেয়াখিনিতহে ফাষ্ট, মই গম পাই গ'লোঁ। পিকে মানে এনেকুৱা এটা হয়, মানে মই ভিডিঅ'বিলাক বনাইছোঁ, মানুহবিলাকে খুব বেয়া বেয়া কমেণ্ট দিছে মোৰ ৱাইফক লৈ, মোৰ মাক লৈ, নাই একো নাই দে, মই বেয়া নাপাওঁ, মই আশীৰ্বাদ বুলিয়ে ধৰি ল'ম। কিন্তু এটা সত্য, পিকে কিন্তু আজিলৈকে কোনো এটা শব্দ, মানে কোনো এটা মানে লাইন মানে বেয়াকৈ ক'বলৈ যোৱা নাই। সৰু সুৰা কিবা এটা বেয়া মাত ওলাইছে, খঙত ওলাইছে, যিটো খঙত মানে ধৰি লওক ক'ব নোৱাৰা কথা, যিবিলাক মানে নহ'বলগীয়া কথা মানে কৈ পায়। আজি ভিডিঅ' এটা বনাইছোঁ, মনোজে মদ খোৱা দেখাইছে, মই সেইটো কাৰণে মাত মাতিছোঁ। পাখি ৰাজবংশীয়ে কিবা এটা ভুল কৰিছে, গোৱাত বোলে কিবা বেয়া কাপোৰ পিন্ধিব, পিকচাৰ দেখুৱাই দিছিল, মই সেইটো হৈ মাতিছোঁ। তাৰপিছত আকৌ চৌফিক ৰাজখোৱাই মোৰ হৈ পেলাই মোৰ ডাইলগ মাতিছে, আল বাল বকি থাকে, হাগামোটা কথা কয়, তাৰ বিষয়ে মই কৈছোঁ। মই সেইখিনি ভাল হ'বৰ কাৰণেহে কৈছোঁ। আৰু এতিয়া এইটো ভিডিঅ'ত মইনো কি বেয়া কৈছোঁ চাব না, আমি কিমান এটা মানে বেয়া কমেণ্ট আহে। সেইকাৰণে মানে মোৰ চৰকাৰলৈ এটা অনুৰোধ, যাতে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিকেইটা ল'ৰা ছোৱালীয়ে অসভ্যালি কৰিছে, সিহঁতক চাগে মানে দৃষ্টিমূলক শাস্তি দিয়ক। অকল সেয়া পৰা বুলিয়ে নহয়, কলেজখনৰ পৰা উলিয়াই দিয়া বুলি নহয়, যাতে কোনো মানে কলেজত যাতে এডমিশ্যন নাপায়, 5 বছৰলৈ যাতে সিহঁতক শাস্তি দিব লাগে, 5 বছৰলৈ যাতে কোনো এডমিশ্যনেই ল'ব নোৱাৰে, এনেকুৱা শাস্তি দিব লাগে। মই ক'বলৈ মন একো নাই, কিন্তু এখন বিশ্ববিদ্যালয়ত যে ৰাতি মদৰ আড্ডাও হয়, ৰমৰ আড্ডাও হয়, কিবা আড্ডাও হয়, এইবিলাক যাতে নেক্সট বিশ্ববিদ্যালয়ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখে আপোনালোকে মানে চাব। আৰু মোৰ এই ভিডিঅ'টি মানে যদি এনেকুৱা কিছুমান ভিডিঅ' মানে ভাল লাগে, আপোনাৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিকেইটা বেয়া কমেণ্ট দিয়ে সিহঁতক দাঁত ছিগি দিম।